হাই ফ্ৰেণ্ডছ, মই আছোঁ এটা সুন্দৰ ধুনীয়া জেগাত। এইয়া দেখা পাইছে চবফালে ইটা 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 ইটা, চব ইটাই ইটা। তো এটা সুন্দৰ পৰিৱেশ। এইটো মই দেখি আছোঁ ইটা কেনেকৈ বনায়। ইটা ভাটাটো আছে বেজেৰাৰ পৰা অলপ ভিতৰত। বাইদেউ, আপুনি কিমান দিনৰ পৰা কাম কৰি আছে ইয়াতে? হা, কিমান দিনৰ পৰা কাম কৰি আছে? হা, 4 মাহ। তো অসমীয়া বুজি নাপায় কিজানি। 4 মাহৰ পৰা কাম কৰি আছে বোলে। ইয়াতে পইচা কেনেকৈ দিয়ে? ডেইলি চিষ্টেম দিয়ে নে মান্থলি? হা, আপোনাক যে পইচা দিয়ে যে মান্থলি দিয়ে না ডেইলি দিয়ে? হা, বুজি নাপায় আকৌ আমাৰ অসমীয়া ভাষা। দেখিছে চবফালে ইটা ইটা, এটা ধুনীয়া পৰিৱেশ। এইফালেও বনাই আছে। চবফালে ইটা 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 ইটা। কিমান ডাঙৰ বৃহৎ মানে এটা অঞ্চল, মানে ইটাৰ ভাটা দিয়ে আগুৰি আছে। বহুত ডাঙৰ হয় এইটো, বহুত ডাঙৰ। ইয়াৰে পৰিৱেশটোৱে মানে কিবা বেলেগ, মজা লাগিছে। কিমানকে দিয়ে পইচা? 400-500 মানে 1000 ইটা বনালে 400 দিয়ে। তো 1000 ইটা বনালে 400 টকা দিয়ে। দিনটোত কিমান হাজাৰ বনোৱা যায়? হা, 2000 আনে। তো একদিনত এটা মানুহে 2000-2500 লৈকে ইটা বনায়। দেখিছে কেনেকৈ ইটা বনাই আছে পুৰা একদম। ঘৰ ক'ত আপোনাৰ? ধুবুৰী। চব মানে ধুবুৰীৰে নেকি ইয়াতে কাম কৰা? তো এইটো এটা এনে সৰু ভিডিঅ' আছিল, চিম্পল। কেনে লাগিছে জেগাখিনি জনাই দিব কমেণ্ট বক্সত। আহিম ইয়াতে, ভিডিঅ' বনাব আহিম কেতিয়াবা। যদি ভিডিঅ'টো মজা চাই লাগিব ভাল লাগিছে জেগাখিনি। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।